Hello বন্ধুসকল, welcome back to মোৰ YouTube channel Fitness. এটা কাউৰীবোৰে ভাবিছে মই কিবা আনিছো নেকি, ইহঁতক মানে মাজে মাজে খানা দিওঁ যে, মই আহিলে ভাবে কিবা আনিছো নেকি, তো কিবা অকমান খানা দিব লাগিব ইহঁতক, বিৰাট উৎপাত কৰি আছে। ওপৰলৈকে আহিলোঁ, বোলো আজি অলপ এক্সাৰচাইজ কৰোঁ, কাৰণ ঘৰ গৈছিলোঁ দুদিনমান তেনেকৈ এক্সাৰচাইজ পাতিবোৰ হোৱা নাই, তো আজি অকণমান শোল্ডাৰৰ কাৰণে এক্সাৰচাইজ কৰিম। অলপ অলপকৈ লগালোঁ শোল্ডাৰৰ কাৰণে, অলপ ৰেপিটেশ্যনটো বেছিকৈ লগাইছোঁ কাৰণ মোৰ ৱেইটকেইটা বহুত লাইট হয়, তো অলপ অলপকৈ হাই ৰেপিটেশ্যন লগাইছোঁ কাৰণ লাষ্টৰ ৰেপকেইটা ইফেক্টিভ হয়, কাৰণ সেইকেইটা ৰেপতে আপোনাৰ মাচুলটো ব্ৰেক হয়, সেইখিনি সময়ত কষ্টটো অলপ বেছি হয়, কাৰণ যেতিয়া পেইনটো বেছি ফিল কৰিব তেতিয়া আপোনাৰ টিয়াৰটো বেছি হয়, মানে ব্ৰেকটো বেছি হ'ব, মাচুল যিমান ভাঙিব সিমান আপোনাৰ ৰিপেয়াৰ হ'ব, সিমান ভলিউমটো বাঢ়িব। গতিকে আজি বেছি নকৰিলোঁ, 3টামান ছেট লগালোঁ, কিন্তু ইফেক্টিভ লগালোঁ। তো এতিয়া আজি প্ৰটিন থকা মিল এটা ল'ব লাগিব অলপ। তো ব্ৰেকফাষ্ট এটা ৰেডি কৰিছোঁ, ইয়াতে এগ হোৱাইট আছে, বইল আলু আছে আৰু ব্ৰেড আছে, তো এইখিনি এতিয়া এনজয় কৰিম। তো মই কল চেণ্টাৰ গৈ আছোঁ, আজিকালি খোজকাঢ়ি অহা যোৱা কৰা হ'লোঁ, মোৰ ৰুমৰ পৰা কল চেণ্টাৰ 2 কিলোমিটাৰমান হয়, তো মই যোৱা এসপ্তাহ ধৰি খোজকাঢ়ি অহা যোৱা কৰি আছোঁ। খোজকাঢ়ি গ'লে কি হয়, মোৰ ৱাকিং যিটো গ'ল হয় সেইটো ফুলফিল হৈ যায়, তো আপ ডাউন 4 কিলোমিটাৰ হয়, তো 4 কিলোমিটাৰত এপ্ৰক্সিমেটলি 8000 ষ্টেপমান হৈ যায়। এনেই আগতে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিছিলোঁ, এতিয়া যিহেতু মোৰ ডিউটি আৱাৰ্ছটো অকণমান আগুৱাই দিছে, তো মানে অকণমান খেলি মেলি হয়, তো এইটো এটা চিপ আইডিয়া হয়, আপুনি খোজো কাঢ়ি দিলে লগতে আপোনাৰ বাইকৰ তেলটো বাচি গ'ল, তো সেইবুলি নহয়, মোৰ টাইমটো মেকআপ কৰিব লাগে, তো বলক। আগত লগ ইনটো কৰি ল'ব লাগে কাৰণ মোৰ অলপ লেট হৈছে, তো লগ ইনটো আগত কৰি লওঁ, তাৰপিছত চেয়াৰো নাইকিয়া ইয়াতে। 12টাৰ পৰা 8টালৈকে গৈ পেলাই ৰাতিৰ সময়খিনি অলপ পোৱা যায়, কিন্তু হেল্ল' বুজি পোৱা নাই নেকি মোৰ কথাখিনি? আচ্ছা আচ্ছা, আপুনি খাতে অপেক্ষা কৰিব, মই আকৌ এবাৰ ট্ৰাই কৰি আছোঁ। 1 ঘণ্টাত 65টা ডাটা দিছিলে, হেক কৰিলোঁ। তাৰপিছত হেক কৰি এতিয়া কৰিম বুলি দিছোঁ। 1 ঘণ্টাত 65 কৰি দিছা? খাব আহিলোঁ। তো আজি মোৰ ভিডিঅ'টোৰ টাইটেল আছিলে এন এক্সপিৰিয়েঞ্চ অফ কল চেণ্টাৰ জব। মই জনাব পাই সুখী হ'ম যে কল চেণ্টাৰ জব এটা কৰি আছোঁ, মোৰ সপোন এটা আছিলে বোলো কল চেণ্টাৰ জব কৰা, বিভিন্ন জেগাৰ বেলেগ বেলেগ মানুহৰ লগত কথা পতাৰ এটা এক্সপিৰিয়েঞ্চ হৈছে, তো ভাল লাগে। আৰু ইয়াতে আহি মোৰ লগৰ বহুত পালোঁ। কল চেণ্টাৰ জবটো কি হয়, একচুৱেলি মানে বহি থাকিব লাগে ন, মানে ফিজিকেল এক্টিভিটিটো ইমান বেছি নহয়, বহি থাকিব লাগে, তো ইয়াতে জবটো কৰি ভালেই লাগিছে, এনেই ঘৰত বহি অনাই বনাই থকাতকৈ ইয়াতে বোলো কৰি আছোঁ, আৰু মোৰ ফিটনেছ গ'লটো পূৰা হৈ আছে, নিজৰ পইচাৰে নিজে ডায়েটটো মেনেজ কৰি আছোঁ। তো এতিয়া মই মিলটো কমপ্লিট কৰিম, কৰি মেলি আৰু অলপ কাম আছে। তো কল চেণ্টাৰ জবটো কৰি কেনেকুৱা এটা এক্সপিৰিয়েঞ্চটো জানিব বিচাৰোঁ তোমাৰ। এক্সপিৰিয়েঞ্চ ভাল,
এক্সপিৰিয়েঞ্চটো বেয়া নহয়, এক্সপিৰিয়েঞ্চটো মোৰ খুবেই ভাল। এটা সম্পূৰ্ণ নতুন অভিজ্ঞতা। আমাৰ প্ৰথম কথা আমি স্কুল কলেজত যিখিনি পঢ়িছিলোঁ সেইখনৰ বন্ধুবৰ্গ সেইটো ষ্টাডি লাইফ। অনুভৱ নকৰিলোঁ, এই 7টা মাহত মই অনুভৱ কৰা নাই যে এদিন মই মোৰ লগত কাম কৰা মানুহ। মই এতিয়াও ফিলটো সেইটোৱে কৰোঁ যে মই ষ্টুডেণ্ট এটা ক্লাছত আহিছোঁ। কেতিয়া মোৰ কাম বুলি মানে হেৰি নহ'ল, ফিল নহ'ল এটা যে কামৰ পৰা এটা কয় যে কাম কৰিব আহিছোঁ। কেতিয়াবা কিবা মুখেদি ওলাই যায় কলেজ যাওঁ মুখেদি কলেজ যাওঁ বুলি ওলাই যায়। একচুৱেলি কামো তেনেকে কৰিব লাগে, চিৰিয়াছ নহয়, কামৰ লগত মানে কামটো কৰিব লাগে ঠিকে থাকে, কিন্তু কামটো এনজয় কৰি কৰিব লাগে, এনেও নহয়। তো এনজয় থাকিলে কামটো কৰি মজা আছে, টাইমটো অতিবাহিত সোনকালে হয়। আৰু যদি কামটোত বেছি চিৰিয়াছনেছ হয়, যদি কাকো নামাতা নুবুজা কৰি যদি কাষত বহি থকা যায়, তেতিয়াহ'লে কাষৰ জনেও অসুবিধা হয় আৰু নিজৰো ভাল নালাগে, কামটো সময় নাযায়। তো এজ এ কল চেণ্টাৰ হিচাপে লগত অলপ হেল্থ ৰিলেটেড হিচাপে কিছু নতুন কথা জানিব নাজানা বুলি নকওঁ, ঠিক আছে। তো অনাগত দিনবোৰত এইবোৰে আমাক নিশ্চয় সহায় কৰিব। নিশ্চয় কৰিব। এখন নতুন মানুহ লগ পাইছোঁ, কাৰণ নলেজ বস্তুটো তেনেকুৱা এটা বস্তু আপোনাৰ হোল লাইফ আপোনাক হেল্প কৰিব। নলেজ কেতিয়া শেষ নহয়, নলেজৰ শেষ নাই, নলেজ লোৱাৰে শেষ নাই, নলেজ দিয়াৰো শেষ নাই। দুইটা বস্তুৱে বেলেগ বস্তু, আৰু দুইটা বস্তু পঢ়া পৰ্যন্ত হয় দিব লাগে আৰু ল'ব লাগে। যিমান পাৰোঁ লওক, যিমান পাৰোঁ দিয়ক। তো এই দুটা কৰি থাকিব লাগে, তেতিয়া ভৱিষ্যতে আমাৰ বহুত ক্ষেত্ৰত উপকাৰ হয়, লাগে এইখিনি বস্তু। তো ভাল লাগিছে, সিও ৰিজাইন দিব, তো বেয়াও লাগিছে মনটো। নিজৰ কিছুমান সপোন থাকে, আশা থাকে, তো সেয়া তো সপোনটো গঢ় দিয়া কাম আৰম্ভ কৰিছোঁ। এইটো প্ৰথম ষ্টেপ আছিল, তো এইটোৰ পৰা আৰম্ভ হ'ব সপোন গঢ় দিয়া। গতিকে আৰম্ভণিতে ডাঙৰ সপোনবিলাক আৰম্ভণিতে পূৰ্ণ নহয়, সৰুৰ পৰাহে আৰম্ভ হয়। গতিকে জখলাৰ তলৰ পৰা দিব লাগিব, ওপৰৰ পৰা নহয়। মোৰ ফালৰ পৰা আৰম্ভ কৰিলোঁ, মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল, ধন্যবাদ। তো আজি আছা ন, কাইলৈ দিনটো আছা? আজি নাই, আজি লাষ্ট 31। আজি লাষ্ট নেকি? আজি লাষ্ট, কাইলৈ নাই, কালি 1 তাৰিখ, তো আজিলৈকে আছিল, আজিৰ পৰা শেষ। আৰু এনেও পিছে পৃথিৱীখন ঘূৰণীয়া, অনাগত দিনত ইয়াতে থাকিম, লগ পাম। যিহেতু পৃথিৱীখন ঘূৰণীয়া, ঘূৰি পকি আকৌ সেই লগ পামেই, ইয়াতে থাকিম, ক'ত যাম? আৰু চব আহি গুৱাহাটীতে জমা হ'ব, গুৱাহাটীতে কাম হ'ব। সিটো কাম কৰাৰ কাৰণে চবেই গুৱাহাটীতে আহিব। এনেকুৱা নহয় যে ইয়াত ঘূৰি নাহিম, ঘূৰিও আহিব পাৰোঁ, একো ক'ব নোৱাৰি কি হয় কেনেকুৱা ধৰণৰ। বাৰু ঠিকে আছে দিয়া, ভাল লাগিল। হেৰি কৰা, তুমি ব্ৰেকটো অফ কৰি দিয়া। তো এইখিনি টাইমত খোজকাঢ়ি বিৰাট ভাল লাগে, কাৰণ মই অফিচৰ পৰা ওলাওঁ 8টা বজাত, তো ৰুম গৈ পাওঁতে 8:30 বাজে। তো আধা ঘণ্টা সময় ধুনীয়াকৈ খোজকঢ়া হৈ যায়। সচৰাচৰ মই কি কৰোঁ, হেডফোনটো লগাই কৰি বাছ বিন্দাছ খোজকাঢ়ি থাকোঁ। আধা ঘণ্টা কেনেকৈ পাৰ হয় গমেই পোৱা নাযায়। খোজকঢ়া বস্তুটো এনেকুৱা হয়, আপুনি যেতিয়া খোজকাঢ়ি থাকিব ন, খোজকাঢ়ি থাকিলে কাঢ়ি থাকিব মন যায়। মানে অলপ দূৰ কাঢ়ি দিয়াৰ পিছত অট'মেটিক ডোপামিন চিক্ৰেট হয় আমাৰ বডিত। তো ফূৰ্তি এটা লাগি থাকে, গা মন ভাল লাগি থাকে, আৰু বেছিকৈ খোজকাঢ়িব মন যায়। তো মই এতিয়া ৰুমলৈকে যাম, কিবা এটা বনাই কৰি খাম, ভোকো লাগিছে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিম। ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানতে, বাই বাই।